রক্ষা করতে সক্ষম হলো। আজই সকালে ধীরেনপাড়া থেকে সেই গোমাতাকে উদ্ধার করে। গোমাতাকে উদ্ধার করার কার্যকে হিন্দু জাগরণ মঞ্চের গো সুরক্ষা বাহিনীর তরফে মনোজ ডেকা অসম পুলিশের ভূয়সী প্রশংসা করেন। চাওক, মই পোনপ্ৰথমে মই যিসকল নিষ্ঠাবান আৰক্ষী বিষয়া তেওঁলোকৰ নিষ্ঠা সহকাৰে মানে ডিউটি সমাপন কৰিছে, মই তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু মই হিন্দু জাগৰণ মঞ্চৰ যি বোৱাৰী উদ্ধাৰৰ মই প্ৰমুখ হিচাপে মই সকলোকে মই আহ্বান জনাম যে ভাতৃত্ববোধ অকল এখন হাতেৰে কেতিয়াও হ'ব নোৱাৰে। আমি দুইখন হাতেৰে হাত মিলাই যদি আমি একেলগে থিয় দিওঁ, তেতিয়া আমাৰ ভাতৃত্ববোধৰ আমাৰ মানে প্ৰশ্ন আহি পৰে বা ভাতৃত্ববোধ বুলি কয়। এতিয়া চাওক, আজি আমাৰ হিন্দু ধৰ্মীয় লোকসকলৰ আমাৰ ধৰ্মীয় অনুভূতিত আঘাত আনি যিসকল ইছলাম মজহবপন্থীসকলে আমাৰ ধৰ্মীয় অনুভূতিত আঘাত আনি আছে, মই তেওঁলোকৰ বিনম্ৰ অনুৰোধ জনাম, আপোনালোকে এইবাৰ যি ক'লে অনাগত দিনত যাতে আৰু কেতিয়াও নকৰে। আপোনালোকে বিভিন্ন বস্তু আপোনালোকে মানে কুৰবানী দিব পাৰে। আমি যিটো গো মাতা বুলি কওঁ, আমাৰ যিটো গায়ক আমি গো মাতা বুলি কওঁ, আৰু আমি গো পিতৃ বুলি কওঁ। আমাৰ এইটো যিটো মানে দমৰা গৰু বা বলদ গৰু, আমি গো পিতৃ, গো মাতৃ, গো পিতৃ। আমি আমাৰ যিটো মাতৃক আমি যি হিন্দু ধৰ্মীয় লোকসকলে যিটো জনায় মানে শ্ৰদ্ধা জনায় বা ভক্তি জনায় বা পূজা কৰে, গো পূজা কৰে, ঠিক তেনেকুৱা ধৰণৰ লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত নাহানি তেওঁলোকে যদি অন্য কিবা জীৱ জন্তু যদি মানে কুৰবানী দিয়ে, আমাৰ ক'ব লগা তাত নাথাকে। আৰু ভাতৃত্ববোধ তেতিয়াহে হ'ব যেতিয়া তেওঁলোকে এইবিলাক কথা মানে বুজি পাব। কিন্তু আমি গম পাই আছোঁ, আজি বকৰীদ বুলি কয় মানে তেওঁলোকে, কিন্তু তেওঁলোকৰ এই কিতাপখনত যে এই গৰু কুৰবানী দিব লাগে কি নালাগে সেইটো মই নাজানো, আছে কি নাই। খুব সম্ভৱ নাই যেনে পাওঁ। তেওঁলোকৰ মানে কিছুমান জোনাবে হওক বা মৌলানা মুফতিৰ লগত মই বিভিন্ন সময়ত মই কথা পাতোঁ, ভাতৃত্ববোধেৰে আমি কথা পাতোঁ। আমি বিভিন্ন সময়ত খুব আমি ভালভাৱে আমি কৰোঁ। কিন্তু মই তেওঁলোকৰ পৰা আমি শুনিছোঁ যে সেই কিতাপখনত মানে গৰুৰ কথাটো উল্লেখ নাই, মানে দুম্বাৰ কথা উল্লেখ আছে। ঠিক তেনেকুৱা তেওঁলোকে গৰুটো মানে পৰিহাৰ কৰি, গো মাতৃক মানে কুৰবানী কৰা পৰিহাৰ কৰি তেওঁলোকে যদি তেওঁলোকৰ যিটো মজহব, যদি ইছলাম মজহব তেওঁলোকে মানে কৰে, আমিও খুব সুখী হ'ম, খুব আনন্দিত হ'ম। আৰু তেওঁলোকে যিটো কৰে আমি উৎফুল্লিত হ'ম। মানে তেওঁলোকৰ কৰ্ম তেওঁলোকে কৰিছে, আমাৰ কৰ্ম আমি কৰিছোঁ। আমি ভাতৃত্ববোধেৰে আমি যেতিয়া একেলগে যাম, তেতিয়া আমাৰ শান্তি সম্প্ৰীতি চলিব। আৰু যদি তেওঁলোকে প্ৰতিটো মুহূৰ্তত সনাতনী হিন্দুসকলৰ ধৰ্মীয় আঘাত অনুভূতিত মানে এনেকুৱা ধৰণৰ কৰ্ম কৰি যায়। আজি চাওক, আমাৰ ফটাহিল আমবাৰী থানাৰ এলেকাত আজি আমাৰ এটা মানে পশুধন হয়তো মানে কুৰবানী দিব আনিছিলে, কিয় মানে খুব সম্ভৱ, য'ত আজি আমাৰ উদ্ধাৰ কৰিছে নিষ্ঠাবান আমাৰ আৰক্ষী মানে বিষয়াসকলে। আৰু মই সকলোকে মই স্বাগতম জনাম, নিষ্ঠা সহকাৰে তেওঁলোকৰ ডিউটি সমাপন কৰক। আৰু তেওঁলোকৰ ডিউটি সমাপন কৰিছে নিষ্ঠা সহকাৰে, মই এইখিনি মই ক'বলৈ গৈছোঁ। চাওক, আজি তেওঁলোকৰ পবিত্ৰ ঈদ বুলি কৈছে। মই নকওঁ যে অপবিত্ৰ, মানে তেওঁলোকৰ কাৰণে মানে নিশ্চয় মানে পবিত্ৰ হ'ব। কিন্তু তেওঁলোকে অন্য ধৰ্মীয় লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত সানি তেওঁলোকে যদি এনেকুৱা পৰৱ কৰে, তেতিয়া আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে পবিত্ৰ কেনেকৈ হ'ল। আমি কওঁ সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু ভগৱতে। ঠিক তেনেকৈ আমি যদি সকলোকে আমি ভাতৃত্ববোধ আমি সকলোকে সমদৃষ্টিৰে আমি চাওঁ, তেওঁলোকেও চোৱা আৰম্ভ কৰক যে আমি হিন্দু লোকসকলৰ ধৰ্মীয় অনুভূতি আমি কেতিয়াও আঘাত নাহানো, আমি আৰু কেতিয়াও এনেকুৱা নকৰোঁ, আমি অন্য বস্তু আমি মানে কুৰবানী দিম। তেতিয়া এখন সমৃদ্ধিশালী ভাৰত আৰু ভাতৃত্ববোধেৰে আমি বিশ্বৰ আসনত বিশ্বগুৰু আসনত আমি যাব পাৰিম। তাত হিন্দু হওক, চাই মুছলিম হওক, শিখ ইছাই বৌদ্ধ, সকলো যদি ভাতৃত্ববোধেৰে আমি কাম কৰিব আমি বিচাৰোঁ, আমি কাৰো ধৰ্মীয় অনুভূতি আঘাত সানিব আমি নিবিচাৰোঁ, আৰু আমি কৰাও নাই। কিন্তু তেওঁলোকে প্ৰতিটো মুহূৰ্তত কৰা পৰিলক্ষিত হৈছে। আজি মই তাৰে সুচক্ষে কৈছোঁ, এইটো আমাৰ মানে কবিতা আমাৰ আজি উদ্ধাৰ হৈছে। মোৰ এইখিনিয়ে আৰু মোৰ ক'ব লগা। মই চাওক, মই প্ৰতিটো মুহূৰ্তত কৈছোঁ, তেওঁলোকৰ যিটো মজহব, তেওঁলোকৰ যি ঈদ বুলি কয়, তেওঁলোকক শুভেচ্ছা মানে জ্ঞাপন কৰাটো ডাঙৰ কথা নহয়। শুভেচ্ছা মানে জ্ঞাপন সকলোৱে কৰে,
কিন্তু যদি আমাৰ ধৰ্মীয় অনুভূতিত আঘাত সানি যদি তেওঁলোকক আমি যদি শুভেচ্ছা দিওঁ যে আমাৰ মাতৃক হত্যা কৰিছে, আমাৰ পিতৃক হত্যা কৰিছে, আৰু আমি শুভেচ্ছা দিছোঁ এজন সনাতনী হিন্দু হিচাপে, সেইটো বিশেষ কৰি মই হিন্দু জাগৰণ মঞ্চৰ জীৱনী উদ্ধাৰৰ মই প্ৰমুখৰ বৰ্তমানলৈকে যিটো মই দায়িত্বত আছোঁ, মোৰ পৰা এইটো সম্ভৱ কেতিয়াও নহ'ব। সম্ভৱ হ'ব যেতিয়া তেওঁলোকে গো মাতৃ গো পিতৃক মানে এই কুৰবানী দিয়া মানে পৰিহাৰ কৰে, তেওঁলোকে অন্য জীৱ জন্তু যেতিয়া মানে ধৰি লওক মানে কুৰবানী দিব, তেতিয়া মই স্বইচ্ছাই মই ক'ম যে তেওঁলোকে সঁচাই মই তেওঁলোকৰ মানে ঈদক মই শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ, যেতিয়া আমাৰ হিন্দু ধৰ্মীয় লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত নাহানে, মই তেতিয়াহে শুভেচ্ছা জ্ঞাপন কৰিম। কিন্তু আজিৰ দিনত যিসকলে এই গো মাতৃ গো পিতৃক কুৰবানী দি তেওঁলোকে ঈদ মানে পালন কৰিছে, মই তেওঁলোকক কেতিয়াও শুভেচ্ছা মই জ্ঞাপন নকৰোঁ। আৰু যিসকলে গো মাতা গো পিতৃৰ বাহিৰে মানে যিসকলে আমাৰ হিন্দু ধৰ্মীয় লোকসকলৰ ধৰ্মীয় অনুভূতিৰ সহানুভূতি জনাই তেওঁলোকৰ এই মজবৰ মানে আজি পন্থাটো অৱলম্বন কৰিছে, মই তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক, থাৰ্ড আই নিউজ, গুৱাহাটী।